নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা জৰুৰী খবৰ। ৰংগিয়াত অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি। ৰংগিয়াত আজি চৰকাৰৰ ওচৰত দাবী জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়ে এটা সংগঠনৰ সহস্ৰাধিক সদস্যই। ৰংগিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আজি অনুষ্ঠিত সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মিলনত চৰকাৰৰ জয়ধ্বনি দিয়া হয়। সংগঠনটোৰ উদ্যোগত মধ্য আৰু নামনি অসম ভিত্তিত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী সন্মিলনত সহস্ৰাধিক অপ্ৰাদেশিত শিক্ষকে এনেদৰে নিজৰ দাবী উত্থাপন কৰে। যোৱা বছৰ অক্টোবৰত এইসকল শিক্ষকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰেই মানি লোৱা হ'ব বুলি আশ্বাস দিছিল। শিক্ষকসকলে বিটিআৰ অঞ্চলৰ সকলো পৰ্যায়ৰ বিদ্যালয় বিনা চৰ্তে প্ৰাদেশিকীকৰণ বিটিআৰ চুক্তি 2020ৰ 6.3 দফা অনুসৰি অহা ফেব্ৰুৱাৰীৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকীকৰণৰ ব্যৱস্থা, ভেঞ্চাৰ বিদ্যালয়সমূহক শিক্ষকৰ অধিকাৰ আইনমতে সকলো সুবিধা প্ৰদান কৰা আদি দাবী উত্থাপন কৰে।